হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। ভিডিঅ'টো চাই আপোনালোকে গম পাইছে যে আজি ভিডিঅ'টোত কি হ'ব গৈ আছে। তো পূজাৰ বতৰ যিহেতু আমিও পূজা চাব ওলাই আহিলোঁ অলপ। আপোনালোকে চাই থাকক মোৰ লগত কিনো কৰিলোঁ পূজাত, কি চালোঁ আপোনালোকেও দেখা পাব। এয়া মালিগাঁও পূজাৰ মণ্ডপ ধুনীয়াকৈ সজাইছে, বহুত ধুনীয়া লাগিছে। এয়া গাড়ীৰ জাম চাওকচোন, ইমানেই ভিৰ মানে গাড়ীখন আগবাঢ়িবই পৰা নাই। ফাইনেলি জামৰ মাজে মাজে আহি পালোঁ, গাড়ীখন ৰখালে পাৰ্কিঙত। এতিয়া ভিতৰলৈ বলকচোন, কি আছে চাওঁ। তো এনেকৈয়ে ভিতৰলৈ সোমাই গ'লোঁ। এয়া পূজাৰ গেট, ইমান ধুনীয়াকৈ সজাইছে, লাইটিংবোৰ ধুনীয়া লাগিছে। মানুহ চাওকচোন, ইমান ভিৰ ঠেলা হেঁচা মানে। তো ভিতৰলৈ সোমাই গৈয়ে চাওকচোন, বৰষুণ দিলে যে গোটেই বোকা বোকা হৈ গ'ল আৰু বোকা খচিয়ে পূজা চাই আছোঁ। আপোনালোকেও চাই থাকক মোৰ লগত। এয়া বেলুন, পুতলা সকলোবোৰ দোকানেই আছে, ভাল লাগিছে। মানুহৰ ভিৰ চাওকচোন, চেৰকিবোৰত উঠিম বুলি ভাবিছিলোঁ কিন্তু উঠা নহ'ল, কাৰণ মানুহৰ লাইন, টিকেট কাটিব লগা হ'লে একদম ৰাতি বহুত দেৰি হৈ যাবতো। এনেকৈয়ে গুচি আহিলোঁ বোকা খচি মানে বোকাৰ ওপৰত ইমান দেৰি ৰখি থাকিব নোৱাৰি। অলপ আগৰ ফালে ওলাই যাওঁ, তাতনো কি আছে চাওঁ বলকচোন। এয়া দোকান এখনৰ পৰা পানী বটল লৈ ল'লোঁ, ভৰি ধুই লওঁ কাৰণ বোকা বোকা হৈ গৈছেতো। এয়া লাইটিং চাওকচোন, ইমান ধুনীয়া লাগিছে। ভিতৰত যাম বুলি ভাবিছিলোঁ কিন্তু ইয়াতেও ইমানেই ভিৰ মানে ভিতৰত সোমাবই নোৱাৰিলোঁ। এয়া মানুহ চাওকচোন, মানে ৰৈ দিলে হ'ব আৰু ভিতৰত ঠেলি ঠেলি নিজে মানে লৈ যাব, পূজা দেখাব, ইমান ভিৰ। আৰু আমি যাব চেষ্টা কৰিছিলোঁ অলপ, মানে ইমান গৰম লাগিছে তো আমি মানে ওলাই আহিলোঁ আৰু তাত ভিতৰত সোমাই গ'লে আৰু ওলাবই নোৱাৰিম কাৰণ ইমান ভিৰ। তো গাড়ী ওলাই দিলে আমি এতিয়া ধাৰাপুৰ চাৰিআলিৰ ফালে যাওঁ, তাত কেনেকুৱা হৈছে পূজা তাতো চাওঁ অলপ। জাম চাওকচোন, ইমান গাড়ী জাম, গাড়ীবোৰ ৰখিয়ে আছে আৰু ভিতৰলৈ যাব পূজা চাব, মানে কেতিয়া যে যায় পাব। ওলাই আহিয়ে ভাল লাগিছে, ৰাস্তাত পূজা চোৱাই ভাল মানে। আৰু বোকা খচি ভিতৰত গৰম, মানুহৰ ভিৰত যোৱাতকৈ মানে ৰাস্তাত ভাল লাগিছে। এতিয়া মানুহৰ অলপ ভিৰ কম হৈছে তো যাই আছোঁ আমি এতিয়া ধাৰাপুৰ চাৰিআলি পালে আপোনালোকক দেখাই আছোঁ। তো এয়া ৰাস্তাই ৰাস্তাই মানে ধুনীয়াকৈ সজাইছে আৰু জাগাই জাগাই বহুত ধুনীয়া লাগিছে। তো চাওকচোন, মানুহ ইয়াতো ভিৰ। তো এনেকৈয়ে ওলাই গৈ আমি ধাৰাপুৰ চাৰিআলি পালোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া ধাৰাপুৰ চাৰিআলিত, ইয়াতো মানুহ আছে, ভিতৰলৈ গৈ চাওঁ কিমানখিনি মানুহ আছে, ভালকৈ চাব পাৰোঁ নে নোৱাৰোঁ। ইয়াতো মানুহ আছে কিন্তু অলপ ভিৰ কম, তো চাওঁ বলক। এয়া চাওকচোন, মই কাক লগ পালোঁ, এইটো এয়া আমাৰ ভলু ভাই। कौन है ये लोग? कहां से आते हैं? ইয়াতো মানুহ আছে কিন্তু ইমান ঠেলা হেঁচা হোৱা নাই। ইয়াতে ধুনীয়াকৈ দোকানবোৰ চাব পাৰিছোঁ। এয়া মানুহে মানুহ আৰু পূজা চাব আহিছোঁ নে মানুহে চাব আহিছোঁ ধৰিবই পৰা নাই আৰু। ইফালে এইখন ফাংচন পাতিছে, ফাংচন চোৱা মানুহ চাওকচোন, ইমান মানুহ।
এনেকৈয়ে পূজা চালোঁ, কিবা কিবি খালোঁ আৰু ভাগিন দুটাৰ কাৰণে গাড়ী লৈ ল'লোঁ। এয়া মিঠাইৰ দোকান, অলপ মিঠাই লৈ লওঁ। তো এইখিনিয়ে আছিল পূজাৰ ভিডিঅ', আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু লগতে মোৰ ভিডিঅ'টো যদি আপোনালোকে লাষ্টলৈ চাই আছে তো ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।